Hello buddies, welcome to my new channel. Etu vlogging channel hoy aru mor naam hoise Sinmoy aru yar naam hoise Ritom. Ami vlog channel la kholisu aru yat ami vlog upload korim. Ami student hoy gotike daily vlog upload koribo nwaribo paru one week or 2-3 video ahibo. সেইভাবে আপোনালোকে যে আমাৰ ব্লগখিনি চাই থাকে যিখিনি আমি ব্লগ আপলোড কৰিম তাৰ কণ্টেণ্ট আপোনালোকে সদায় ভাল কণ্টেণ্ট পাব আৰু আশা ৰাখিছোঁ যে আপোনালোকে আমাৰ ব্লগখিনি লাইক কৰে, কমেণ্ট কৰে, শ্বেয়াৰ কৰে আৰু সদায় আমাৰ লগত ছাপোৰ্ট কৰি থাকে আমাক। ইয়াৰ আশা কৰি আজিৰ ভিডিঅ'টো বলক ষ্টাৰ্ট কৰোঁ। আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। তো হেল্ল' গাইজ, তো আজি আমি গৈ আছোঁ আমাৰ কলেজলৈ। তো গাইজ আমি এতিয়া ওলালোঁ আৰু আমি এতিয়া ক'ত যাম? বাল্মীকি বিদ্যাকানন যাম। আমি তাত পঢ়ি আছোঁ, গতিকে আমাৰ কলেজখনৰ বিষয়ে অলপ ইনফৰমেশ্যন দিম। তো আমাৰ পিজিৰ পৰা ভিউ হয় চাওক। আমি আচলতে পিজিত থাকোঁ। তাৰপৰা এইটো মেইন ৰোড হয়, ঢকুৱাখানা মেইন ৰোড। ঢকুৱাখানা মাজুলী এফালে লখিমপুৰ মেইন ৰোড। So guys, আমি আহি পাই গ'লোঁ বাল্মীকি বিদ্যাকানন। আপোনালোকক দেখুৱাইছোঁ ৰ'ব, যিখন আমাৰ কলেজ হয় এইখন হয় বাল্মীকি বিদ্যাকানন। আৰু এইখন আমাৰ মানে হায়াৰ ছেকেণ্ডেৰী, ইয়াত 9, 10, 11, 12 আছে। আৰু এইখন নাৰ্চাৰীখন হয়, নাৰ্চাৰীখন দেখুৱাইছোঁ ৰ'ব। আৰু এইখন নাৰ্চাৰী হয় আৰু ইয়াতে আমি পঢ়োঁ। এইখনে আমাৰ কলেজ হয় আৰু এইটো মেইন ৰোড। এইটো ভিউ চাওক, আমি গৈ আছোঁ। এইটো ৰিটম, এইটো তাৰ ফেট বাইক। মানুহটো ক্ষীণ কিন্তু বাইকখন ফেট। এইটো মেইন ৰোড হয় আৰু আমি এতিয়া অলপ গৈ আছোঁ আগলৈ এখন দলং আছে, তাত আমি অলপ ৰুমগৈ মানে। চ' ব'লক। আমি এতিয়া পালোহি চাৰিকুৰীয়া নদীৰ ওচৰত আৰু আপোনালোকক দেখুৱাইছোঁ ৰ'ব চাৰিকুৰীয়া নদীখন। এইখন চাওক নদী। আৰু এইটো ইয়াত কি হৈছে? চাৰিকুৰীয়া নদীখন কাৰ্ভ লৈছে মাজুলী চাইডলৈ। চাই লওক, ভিউটো বহুত ধুনীয়া আহিছে, কিন্তু ভিডিঅ' কোৱালিটি ইমান ভাল নাহিব পাৰে কাৰণ মোবাইলত কৰি আছোঁ। তো এতিয়া ব'লক আমি যাওঁ। তো গাইজ, আমি আমাৰ স্কুলৰ অলপ আগলৈ গুচি আহিলোঁ। এতিয়া আমি ইয়াত ব্ৰিজখনৰ ওপৰত আছোঁ, চাই লওক। আৰু এতিয়া টাইমো হ'ব হৈছে, বহুত গধূলি হ'ব হৈছেগৈ। এতিয়া আমি চিন্ময় আছিলোঁ। আমি দুটা এতিয়া ৰুমলৈ আকৌ ঘূৰি যাওঁ। গাইজ, আমি ৰুম পালোহি আৰু এইটো আমাৰ ফাৰ্ষ্ট ব্লগ আছিল। আৰু ফাৰ্ষ্ট ব্লগটোত আমি ইমান দেখুৱাব নোৱাৰিলোঁ কাৰণ গধূলি হৈ গ'ল, সেইবাবে আপোনালোকক অলপ দেখুৱাই আমি গুচি আহিবলগীয়া হ'ল। আৰু এয়া চিন্ময় ইয়াতে বহি আছে। তো গাইজ, ব্লগ এডিট হৈ আছে আৰু আমি আজি ব্লগ আপলোড কৰিম। আৰু ইমান এটা দেখুৱাব নোৱাৰিলোঁ কাৰণ গধূলি হৈ আহিলে। আৰু এইটো আমাৰ ফাৰ্ষ্ট ব্লগ হয়, তো ইমান এটা ভাল হোৱা নাই চাগে। গতিকে আপোনালোকে ছাপোৰ্ট কৰিব। এনেদৰে আপোনালোকে ছাপোৰ্ট কৰিলে আমি ইয়াতকৈ ভাল কণ্টেণ্ট আনিবলৈ চেষ্টা কৰিম। তো গতিকে আজিলৈ বাই বাদিছ।